কিবা এটা ভোক ভোক লাগি আছে, কিবা এটা খাওঁৱে নেকি। ৰ ইয়াকে কওঁ ৰ। জয়ন্ত তোক বোলো সুধিলো কিবা যদি ভিতৰত খাবলৈ আছে লৈ আছোন, ভোক ভোক লাগিছে। ই যিহেতু কিবা এটা খাম বুলি কৈছে, ইয়াৰ কাৰণেতো কিবা এটা বনাব লাগিব নে কি কয় গাইছ। মোৰ হাতত আছিলে আগৰ আনি থোৱা মেগী এপেকেট, আৰু এই মেগী পেকেট বলকচোন ভালকে বনাই ইয়াক দিওঁ। আৰু মেগী পেকেট বনাবৰ কাৰণে প্ৰথমত মই লৈ লৈছো পিঁয়াজ, আৰু ধুনীয়াকৈ পিঁয়াজটো কাটি ল'ব লাগিব। আৰু পিঁয়াজ নিদিলে মেগীটো খাই ভাল নালাগে, সেইকাৰণে মই পিঁয়াজ, জলকীয়া আৰু মছলা বাৰু বেছি নিদিওঁ, যিটো মছলা মেগীৰ লগত থাকে সেই মছলাটোৱে দিওঁ। এতিয়া মই চচপেনটো পানী দি ভালকে ধুই লৈছিলো, যিহেতু চচপেনটো লেতেৰা হৈ আছিলে। তাৰপিছত এনেকৈ এতিয়া গেছটো জ্বলাই পেলাই চচপেনটো বহাই পেলাই পানীটো আপোনালোকৰ জোখত দি দিব, মই নিজৰ জোখত দি লৈছো। পানীটো যিহেতু 10 মিনিটমান পুৰা উতলাই পেলাই এতিয়া মেগীটো দিছেনে ফালি পেলাই পানীটোৰ ওপৰত দি দিছো, যিহেতু মেগীটো পুৰা উতলি থাকক আৰু মই পটককৈ গৈ পেলাই লোকেল ডিম এটা চুৰ কৰি লৈ আহোঁ। আৰু ডিমটো কিন্তু এইটো লোকেল ডিম, শক্তি পাম এইটো ডিম খালে। আপোনালোকে ব্ৰইলাৰ ডিম খোৱাতকৈ লোকেল ডিম খাব। আৰু কেৰাহীটো ধুই পেলাই দিছেনে মেগীটো উতলা হৈ গ'ল। এতিয়া তেল এইটো মই লৈছোঁ ধাৰা তেল, পুৰা 1 লিটাৰৰ ভিতৰত মই আপোনাৰ আধা লিটাৰ কেৰাহীত ঢালিয়ে দিছোঁ। আৰু আধা লিটাৰ হ'লে নাই, মই অকণমান ঢালিছোঁ। ঢালি পেলাই প্ৰথমত তেলটো গৰম হোৱাৰ লগে লগে ডিমটো দি দিছোঁ, আৰু ডিমটো দিয়াৰ লগে লগে পুৰা ৰঙা হৈ আছে দেখিছেনে ভাজি থাকোঁতে। 5 মিনিটমান মেগীটো ভাজি পেলাই আপোনালোকে প্ৰথমত দি দিব হালধি, তাৰপিছত দি দিব নিমখ, আৰু নিমখটো দিয়াৰ পিছত ভাজি পুৰা একদম ৰঙা কৰি দিব, যাতে মেগীৰ বাপেকেও গম পায় মেগী বনাইছে বুলি। আৰু ধুনীয়াকৈ দিছে চেনটো কি মজা ওলাইছে। আৰু এতিয়া মেগীটো ৰেডি হৈ গ'ল। এতিয়া মেগী হৈ গ'ল ৰেডি, আৰু মেগীটো খাবলৈ কি চুম্মা আছিলে ৰে গাইছ। আৰু তেনেহ'লে ছেকেণ্ডটো শ্বৰ্টত আপোনালোকক লগ পাই আছোঁ। আজিলৈ বাই বাই।